আলোচাৰ উপস্থিতিত দুৰ্গা মন্দিৰ মুকলি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সুহাত স্বৰূপ এমএচিৰ ব্যাপক দুৰ্নীতি পত্নীক ঠিকাদাৰ কৰি নমালে দুৰ্নীতিৰ পথাৰত নিম্নমানৰ কাম কৰাই লক্ষ লক্ষ টকাৰ লুণ্ঠনৰ গুৰুত্বৰ অভিযোগ অসম নাগালেণ্ড সীমান্তত খটখটিত আৰক্ষীৰ অভিযান গুৱাহাটীৰ চুৰি গাড়ী ডিমাপুৰলৈ বিক্ৰীৰ বাবে নি থকা দুৰ্গম পথত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ এখন চুমু গাড়ী নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্জয় তাৰণবি আগবাঢ়িছো প্ৰথম খবৰলৈ ডিমা হাছাওৰ লাংটিঙত 9 জুলাইত উপস্থিত অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাং কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ডিমা হাছাওৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লুছাকে ধৰি বহু নেতা তথা কৰ্মীৰ উপস্থিতিত লাংটিঙত নৱনিৰ্মিত দুৰ্গা মন্দিৰ দ্বাৰ উদ্বোধন কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাংটিঙৰ দেৱী দুৰ্গা মন্দিৰৰ দ্বাৰা উদ্বোধনৰ উপলক্ষে আয়োজিত সভাত উপস্থিত কেইবাহাজাৰ দৰ্শক তথা ৰাইজক সম্বোধন কৰি বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰে বিশেষকৈ এই বিশাল সভাত বিজেপি আৰু কংগ্ৰেছ দলৰ পৰা বিজেপিত আজি আনুষ্ঠানিকভাৱে যোগদান কৰা সৰ্বমুঠ 350 কৰ্মী উষ্ম অভিনন্দন জনায় মন্ত্ৰীগৰাকীয়ে আটাইকেইগৰাকীকে বিজেপি পৰিবাৰৰ মাফলা আৰু টুপি পিন্ধাই বিজেপিৰ দলত আঁকোৱালি লয় ডক্টৰ শৰ্মাই আনহাতে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাং আৰু মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং লাংটিঙলৈ যোৱা পথছোৱাৰ বিভিন্ন অংশ মনোমোহা তোৰণেৰে ডিমা হাছাওবাসীয়ে অভিবাদন জনায় উল্লেখ্য যে দুৰ্গা মন্দিৰৰ দ্বাৰা উদ্বোধনীৰ পিছতে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ৰ মুখ্য কাৰ্যবাহী সদস্য দেৱালাল গাৰ্লুছা অধ্যক্ষ ৰাণু লাংথাছা বিধায়ক বীৰভদ্ৰ হাগজে আৰু ডিমা হাছাও পৰিষদৰ কাৰ্যবাহী সদস্য এমএচি প্ৰমুখ্য পৰিষদৰ মুখ্য তথা বিষয়া আমোলা আৰু জিলাখনৰ বিভিন্ন বিষয়াসকলৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা বিলোচনা কৰে हम लोग एक एक करके बहुत सारा डेवलपमेंट काम शुरू किया हो अभी हमारा एक बहुत बड़ा काम हम लोग कर रहा हूँ जो हम लोग का माँ और बहन है हर घर से कम एक माँ या एक बहन को लेके हम लोग सेल्फ हेल्प ग्रुप बना रहा हूँ और एक एक सेल्फ हेल्प ग्रुप में पहला साल हम लोग 25,000 रुपया देगा दूसरा साल हम लोग 50,000 रुपया देगा तीसरा साल हम लोग 1 लाख रुपया देगा ऐसे हम लोग 5 लाख रुपया तक एक एक सेल्फ हेल्प ग्रुप को हम लोग देने वाला हूँ सबको वृद्धा पेंशन नहीं मिलता है किसी को उम्र का कारण वृद्धा पेंशन नहीं मिलता है किसी का मेडिकल सर्टिफिकेट के लिए नहीं मिलता है किसी को बीपीएल नहीं हो इसलिए नहीं मिलता है तो आज हम लोग आप लोग को वादा करना चाहता हूँ कि 2 अक्टूबर से डिमा हासाओ का जितना लोगों का 7 साल से ऊपर होगा हर लोगों को हम लोग वृद्धा पेंशन ओल्ड एज पेंशन देगा हाफलंगर পৰা সুৰজ বৰ্মনৰ ৰিপৰ্ট কাট নিউজ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ সুহাত স্বৰূপ এমএচিৰ ব্যাপক দুৰ্নীতি পত্নীক ঠিকাদাৰ কৰি নমালে দুৰ্নীতি পথাৰত নিম্নমানৰ কাম কৰাই লক্ষ লক্ষ টকা লুণ্ঠনৰ গুৰুত্ব অভিযোগ এমএচি গৰাকীৰ কোন বাৰু তুলিৰামৰ সুহাত স্বৰূপ সেই গৰাকী এমএচি কোনটো পৰিষদীয় সমষ্টিৰ এমএচি তেওঁ তথাকথিত এমএচিৰ পত্নী গৰাকীয়ে ক'ত কি দুৰ্নীতি কৰিছে জানিবলৈ চা আহক এই ৰিপৰ্ট হয় সেই গৰাকী হৈছে 5 নং ৰংখাং পৰিষদীয় সমষ্টিৰ এমএচি নাম হৰেন সিং বে তেওঁ প্ৰাক্তন পৰিষদীয় অধ্যক্ষ গুৰুত্বপূৰ্ণ অধ্যক্ষ পদত অধিষ্ঠিত হৈ থকা সময়তো সকলো প্ৰটকল ভংগ কৰি কেৱল সিইএমৰ পিছত দৌৰি ফুৰিছিল তেওঁ এগৰাকী প্ৰাক্তন অধ্যক্ষ তথা বৰ্তমান এমএচি হৈ থকা হৰেন সিং বেৰ পত্নীৰ বিৰুদ্ধে সমষ্টিবাসীৰ ৰাইজে উত্থাপিত কৰিছে দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ অভিযোগ মতে 16-17 বিত্তীয় বৰ্ষত হৰেন সিঙৰ পত্নীৰ কামিনী চেনাৰপিয়ে লাভ কৰিছিল টেংকেৰা লাংছ জলসিঞ্চন প্ৰকল্প নিৰ্মাণৰ কাম কিন্তু নিৰ্মাণৰ কাম ইমানেই নিম্নমানৰ যে 1 বছৰ সম্পূৰ্ণ নহওঁতেই জহি খহি গৈছে ফলত লক্ষ লক্ষ টকা খৰচ কৰাৰ পিছতো ৰাইজে এই জলসিঞ্চন আঁচনিৰ পৰা এতিয়ালৈকে 1 বিঘা খেতি পথাৰৰ বাবেও পানী যোগান ধৰিব পৰা নাই বুলি স্থানীয় টেংকেৰা লাংছৰ ৰাইজে অভিযোগ কৰিছে এইটো ইৰিগেশ্যন প্ৰজেক্টটো প্ৰথমতে ইলেকশ্যন সময়তে আমাৰ
এতিয়া যোনটো লোকেল এমএচি আছিলে হৰেণ সিং বে সি আহিখিনি জুবান দিছিলে মানে এইটো ৰিপেয়াৰিং ৱৰ্ক হ'ব তাৰপিছত 5 বছৰ ভিতৰতো এইটো প্ৰব্লেমত নহ'ব মানে খেতি বাতি মানে একদম ভালকৈ হ'ব এইটো জুবান দি দিছে সুবিধা হ'ব ৰাইজে সুবিধা হ'ব ৰাইজে কিন্তু এইটো ক'ব গ'লে এতিয়া একমাহ হোৱা নাই কাম খতম তাৰ কথা মতে 5 বছৰৰ কথা কৈছে কিন্তু এতিয়া একমাহ হোৱা নাই ডেমটো বেয়া হৈ গ'ল ইৰিগেশ্যনটো আৰু এতিয়া ক'ব আৰু চব ভাঙি গ'ল আৰু এতিয়া খেতি বাতি চালে আৰু চব শুকান হৈ গ'ল মাটিটো নাই সুবিধাকে কেনেকৈ ক'ব পাৰিম এতিয়া বহুত অসুবিধা হৈছে আমাৰ আপোনালোকে একেবাৰে পানী পোৱা নাই যিটো ডেম ভাঙা পাছতে নাই ইয়াৰ বিনিময় তেখেতসকলে কিবা এটা ব্যৱস্থা কৰিবলৈ আহিছে নেকি এমএচি সকলে নাই আমি অফিচত গৈছোঁ অফিচত ইঞ্জিনিয়াৰকো কমপ্লেইন দিছোঁ কিন্তু এতিয়ালৈকে অফিচ চাইডৰ পৰা আৰু কণ্ট্ৰেক্টৰৰ পৰা একো ৰেছপন্স নাই এতিয়ালৈকে আপোনালোকে যে লোকেল এমএচি আপোনালোকে লোকেল এমএচিক জনাইছে নেকি সেইটো কথা যে এতিয়ালৈকে জনা নাই কিন্তু কণ্ট্ৰেক্টৰক জনাইছে আমি আৰু আপোনালোকে কি ইৰিগেশ্যন ডিপাৰ্টমেণ্টক জনাইছে নেকি সেই কথা জনাইছে আমি তেওঁ কি ক'লে তেওঁ ক'লে মানে আমি এই কণ্ট্ৰেক্টৰ মানে লোকেল এমএচি কি মিছেছ হয় তাৰ লগত আলোচনা কৰিব বোলে আৰু কামটো আৰু ষ্টাৰ্ট আৰু কৰিব বোলে কথা আছে এইজন কোনে ক'লে এইটো কথা এইটো SDO ছাৰে কৈছে ইৰিগেশ্যনৰ দুৰ্নীতিমুক্ত বিজেপি চৰকাৰ বুলি বিভিন্ন মেল মিটিঙত কৈ অহা তুলিৰাম ৰংহাঙে নিজৰে সুহাত স্বৰূপ এমএচিৰ পত্নীৰ দুৰ্নীতি সম্পৰ্কে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া নিশ্চয় লক্ষণীয় হ'ব খেৰণীৰ পৰা বীৰেন সিং ইংখীৰ ৰিপৰ্ট কাৰ্ড নিউজ অসম নাগালেণ্ড সীমান্তত খটখটি আৰক্ষীৰ অভিযান গুৱাহাটীৰ পৰা চুৰি হোৱা AS01 BG 3841 নম্বৰৰ চুমু গাড়ীখন দুৰ্গম পথৰ পৰা উদ্ধাৰ খটখটি আৰক্ষীৰ অসম নাগালেণ্ড সীমান্তত খটখটি আৰক্ষীৰ অভিযান গুৱাহাটীৰ পৰা চুৰি হোৱা AS01 BG 3841 নম্বৰৰ চুমু গাড়ীখন দুৰ্গম পথৰ পৰা উদ্ধাৰ খটখটি আৰক্ষীৰ উল্লেখযোগ্য যে বিশেষ তথ্যৰ পম খেদি খটখটিৰ আৰক্ষীয়ে চলায় এই অভিযান কিন্তু আৰক্ষীৰ এই অভিযানৰ সম্ভেদ পায় সীমান্তৰ এক দুৰ্গম স্থানত গাড়ী এৰি পলায়ন কৰে ধূৰ্ত চোৰৰ দলে ডিমাপুৰলৈ নি থকা হৈছিল উক্ত গাড়ীখন বিক্ৰীৰ বাবে সম্প্ৰতি চোৰকেইটাৰ সন্ধানত খটখটি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে আনন্দ তেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ 16 নং নমাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত 23 পলিং ষ্টেচনৰ ৰাইজক পৰিষদৰ সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহিৰ দ্বাৰা বিনামূল্যে বিতৰণ কৰা হয় আঁঠুৱা সাংসদ নিৰ্বাচনৰ দিন যিমানেই চাপি আহিছে সিমানেই সাহস নেতাসকলে লগত বিভিন্ন সামগ্ৰী লৈ ভোটাৰ ৰাইজৰ কাষ চাপিছেগৈ সেই লক্ষ্যৰে অংশ হিচাপে দেওবাৰে কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহিও দলীয় নেতাকৰ্মীৰে উপস্থিত হয় দেনগাঁৱৰ গড়কাপ্তানি পৰিদৰ্শন বাংলোত সমষ্টি অঞ্চলৰ সমৰ্থকৰ সৈতে উপাধ্যক্ষ তথা সমষ্টিৰ জনপ্ৰতিনিধিগৰাকীয়ে আন্তৰিক আলাপ আলোচনাত মিলিত হোৱাৰ লগতে 23টা পলিং ষ্টেচনৰ ৰাইজৰ মাজত বিনামূল্যে আঁঠুৱা বিতৰণ কৰে আনহাতে উক্ত দিনা ভাগত নপৰা সমষ্টি কেইখনক পৰৱৰ্তী দিনা বিতৰণ কৰাৰ আশ্বাস প্ৰদান কৰে ইংহিয়ে দেনগাঁৱৰ পৰা বিশেষ প্ৰতিবেদক কাৰ্ড নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাৰটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ কাঞ্জ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব
বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ অন্যতম প্ৰতিষ্ঠান যমুনা গ্ৰুপ হাওৰাঘাটৰ ৫ম বৰ্ষপতি অনুষ্ঠানটি দেওবাৰে সন্ধিয়া এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত হাওৰাঘাট সাৰ্বজনীন পূজাবাৰী প্ৰাংগণত অনুষ্ঠিত কৰা হয়। যমুনা গ্ৰুপৰ অতিৰিক্ত কাৰ্যবাহী বিষয়া প্ৰিয়ংকা বৰাই আধৰা অনুষ্ঠানটিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক দেৱেন কাকতিয়ে। আনহাতে অভিনীল সুৱৰ্ণত এগছি বন্তি প্ৰজ্বলনেৰে তেওঁলোকৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰে। গ্ৰুপৰ মুখ্য উপদেষ্টা বিক্ৰম কুমাৰ চন্দ্ৰই এই অনুষ্ঠানৰ সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক হাওৰাঘাট আৰু ভেলগুৰি কেন্দ্ৰৰ যোগেদি সুখ্যাতেৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে আন কেইবাজনো কীৰ্তিমানক বিশেষ সম্বৰ্ধনা জনোৱা হয়। হাওৰাঘাট উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰৰ যোগেদি হাইস্কুল শিক্ষান্ত পৰীক্ষা সুখ্যাতেৰে উত্তীৰ্ণ হাওৰাঘাট শংকৰদেৱ নিকেতনৰ ছাত্ৰ নিবিৰ মহন্ত, উচ্চতৰ মাধ্যমিক কলা আৰু বিজ্ঞান শাখাত উত্তীৰ্ণ ক্ৰমে কীৰ্তিকা শইকীয়া আৰু সঞ্জয় সিঙৰ লগতে বেলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী প্ৰান্তিকা ডেকাক সম্বৰ্ধনা জনোৱা হয়। আনহাতে অলপতে হৈ যোৱা নীটৰ বাছনি পৰীক্ষাত যোগ্যতা অৰ্জন কৰি চিকিৎসা বিজ্ঞানৰ অধ্যয়নৰ সুযোগ লাভ কৰা এৰা দীঘলী গাঁৱৰ মেধাৱী ছাত্ৰ জনাৰ্দন হাজৰিকা, শাৰীৰিক প্ৰতিবন্ধকো হাইস্কুল শিক্ষান্ত পৰীক্ষা সুখ্যাতেৰে উত্তীৰ্ণ দেৱাংগ ছাত্ৰী মোৰজাৰ জ্ঞানজ্যোতি একাডেমী JBB পৌছৰ পুষ্পিতা প্ৰকল্প অধীনত ছেভ দ্য ট্ৰী ছেভ দ্য গাৰ্ল চাইল্ড শ্লোগানেৰে অসম ৰাজ্যিক প্ৰতিনিধিত্ব কৰি দুচকীয়া বাহন ৰয়েল এনফিল্ডেৰে সফলতাৰে কাৰ্বি আংলং ডিফুৰ পৰা যাত্ৰা আৰম্ভ কৰা একমাত্ৰ মহিলা সদস্য কাশ্মীৰী লেহেৰ হৈ পুনৰ ডিফুত সুকলমে উপস্থিত হোৱা আৰু প্ৰকৃতি মীৰাকুৰ এই বৰ্ষপতি অনুষ্ঠানত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। অনাগত দিনত অৰ্থাৎ ভিতৰত আছে সেই পাহাৰে ৰাতিৰ মায়া আকাশ হৈ পৰিছিল কোনো শংকা ভাবি বৰা কৰি ভাঙিব কোনোবাই কথাৰ জুৰি বলুকা অখাইলা উল্লেখ্য অনুষ্ঠানত যমুনা গ্ৰুপৰ বিভিন্ন সামাজিক কৰ্মৰাজিৰ ওপৰত এখনি তথ্যচিত্ৰ প্ৰদৰ্শন কৰাৰ লগতে সুজনীশীল নৃত্য এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। আনহাতে এই অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে ভৱেশ ৰাজবংশী, বিমল ধৰ, ৰূপা দেৱী, প্ৰবীণ নাথ, নাৰায়ণ শইকীয়া প্ৰমুখ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট, কাঠ নিউজ। উত্তৰ পূব ভাৰতৰ অন্যতম মানৱ সেৱাৰ অনুষ্ঠান নগাঁও শ্ৰীমন্ত শংকৰ মিছনৰ উদ্যোগত হোজাই জিলা প্ৰশাসন তথা অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগ আৰু স্বাস্থ্য বিভাগৰ সহযোগত সোমবাৰে পুৱা 10 বজাত লংকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰাংগণত জিলা প্ৰতিবন্ধী শতকৰা হাৰ নিৰূপণ বিশেষ শিবিৰ অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে হোজাই জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং, নগাঁও বিশিষ্ট ব্যক্তি বলদেৱ শৰ্মাৰ লগতে নগাঁও শংকৰ মিছনৰ কেইবাজনো মুৰব্বী। লংকাত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠান লংকা অঞ্চলৰ প্ৰতিবন্ধীসকল, অভিভাৱকসকলৰ লগতে শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে। আজি শ্ৰীমন্ত শংকৰ মিছনৰ উদ্যোগত জিলা প্ৰশাসন, হোজাই, অসম চৰকাৰ, সমাজ কল্যাণ বিভাগৰ সহযোগত প্ৰতিবন্ধীসকলৰ শতকৰা হাৰ নিৰূপণ কৰিবৰ কাৰণে সজাগতা সভাখন আজি। লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট, লংকা। ৰজাপথাৰত সোমবাৰৰ পৰা আৰম্ভ হৈছে 19 সংখ্যক মানিক দেউৰী আন্তঃক্লাব ফুটবল প্ৰতিযোগিতা। ৰজাপথাৰ স্পৰ্ট এছ'চিয়েশ্যনৰ উদ্যোগত ৰজাপথাৰ ক্ৰীড়া পথাৰত অনুষ্ঠিত হোৱা এই উদ্বোধনী খেলখনত ৰাজ্যৰ পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুমৰংহাঙে উপস্থিত থাকি প্ৰাৰম্ভিক খেলৰ উদ্বোধন কৰে। ৰজাপথাৰত সোমবাৰৰ পৰা আৰম্ভ হৈছে 19 সংখ্যক মানিক দেউৰী আন্তঃক্লাব ফুটবল প্ৰতিযোগিতা।
ৰজাপথাৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ উদ্যোগত ৰজাপথাৰ ক্ৰীড়া পথাৰত অনুষ্ঠিত হোৱা এই উদ্বোধনী খেলখনত ৰাজ্যৰ পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাঙে উপস্থিত থাকি প্ৰাৰম্ভিক খেলৰ উদ্বোধন কৰে। ধৰমটোল ফেন ক্লাব আৰু জিৰচং থাৰেকিৰি ক্লাব টেৰাং গাঁৱৰ মাজত এই প্ৰথমটো খেল প্ৰতিযোগিতাখন অনুষ্ঠিত হয়। প্ৰতিযোগিতাত ধৰমটোল ফেন ক্লাবে ৩-০ গলত থাৰেকিৰি ক্লাবক পৰাস্ত কৰে। বিশেষ প্ৰতিবেদক কাট নিউজ। ডিলাইট দেওবাৰৰ পৰা আৰম্ভ হৈছে প্ৰয়াত ৰামছো টেৰণ সোঁৱৰণী লীগ ফুটবল প্ৰতিযোগিতা। ডিলাই স্পৰ্ট এছ'চিয়েশ্যনৰ উদ্যোগত আৰু লীলাধৰ টেৰণৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হৈছে এই লীগ ফুটবল প্ৰতিযোগিতা। ডিলাই স্পৰ্ট এছ'চিয়েশ্যনৰ অধীনত থকা ক্লাবসমূহৰ মাজত অনুষ্ঠিত হৈছে এই লীগ ফুটবল প্ৰতিযোগিতা। প্ৰতিযোগিতা উদ্বোধনী খেলখনৰ উপলক্ষে অনুষ্ঠিত সভাত ২১ নং বৰজান পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি লংকি টিমুঙে মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ উপৰিও কাছাৰ যুটীয়া সম্পাদক বাবু ইংটি, KSA ডিলাৰ মুখ্য শাখাৰ সভাপতি নবীন ৰংপি, কাৰ্চা ডিলাৰ শাখাৰ সভানেত্ৰী ৰাণী টিমুংপি প্ৰমুখ্যে বিশিষ্ট সমাজসেৱক জয়সিং টিমুং আৰু বহু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। আনহাতে এই প্ৰতিযোগিতাত ডিলাই এলেকাৰ সৰ্বমুঠ ১৯টা ফুটবল ক্লাবে অংশগ্ৰহণ কৰিব। ইপিনে উদ্বোধনী খেলখনত জিৰপো চিংৰুম ক্লাব আৰু মৰ্ণিং ষ্টাৰ ক্লাব ডিলাই শাখাৰ মাজত অনুষ্ঠিত হয়। প্ৰতিযোগিতামূলক এই উদ্বোধনী খেলখনত ৩-১ গলত জিৰপো চিংৰুম ক্লাবে মৰ্ণিং ষ্টাৰ ক্লাব ডিলাই শাখাক হৰুৱায় আৰু ২ গলত বিজয়ী হয় জিৰপো চিংৰুম ক্লাবে। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ। ধন্যবাদ।